মোৰ এই কিতাপখন পত্ৰ বিচিত্ৰা ইয়াত ৯৫খন চিঠি সন্নিৱিষ্ট হৈ আছে। মই বিভিন্ন আলোচনী বাতৰি কাকত আদিলৈ লিখা ভিন্ন বিষয়ক চিঠি আৰু যিবিলাক কিছুমান প্ৰকাশ হৈছে আৰু কিছুমান উদ্দেশ্য প্ৰণোদিতভাৱে চিঠিবোৰ প্ৰকাশ পোৱা নাছিলে। আৰু যি নহওক সেই চিঠিবোৰ মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ আৰু তাৰ লগে লগে মই এটা দ্বিতীয় অধ্যায় দিছোঁ। আৰু দ্বিতীয় অধ্যায়টোত মোলৈ যিসকল বৰেণ্য সাহিত্যিক আছে, ধৰি লওক আমাৰ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ পৰা আদি কৰি এই বংগদেশৰ প্ৰখ্যাত জ্ঞানপীঠ বঁটা বিজয়ী শংখ ঘোষৰ পৰা ভূপেন হাজৰিকা হৈ মহেশ্বৰ নেওগ হৈ আদি যিসকলে আমাৰ কাৰ্বি আংলঙৰ তথা অসমৰ ৰংবং তেৰাং বংলং তেৰাং চামচিং হানচেৰ পৰা আদি কৰি যিখিনি মানুহে মোলৈ প্ৰখ্যাত শিল্পী মানুহ বীৰেন সিংহ এজন প্ৰখ্যাত অসমৰ শিল্পী, তেখেতৰ চিঠিও মোৰ ইয়াত সন্নিৱিষ্ট হৈ আছে। একেবাৰে বকুল বনৰ কবিৰ পৰা একেবাৰে আমাৰ প্ৰাঞ্জল হৈ আমাৰ ৰূপালী বসুমতাৰী, ভৱপ্ৰসাদ দেউৰী আৰু খাকলাৰীলৈকে, ধৰ্মেন্দ্ৰ খাকলাৰীলৈকে ইয়াত তেওঁলোকৰ সুগন্ধি হস্তাক্ষৰেৰে লিখা চিঠিবোৰ মই ইয়াত ছপাইছোঁ। কাৰণ এই চিঠিবোৰ মোৰ কাৰণে সদায় স্মৰণীয়, সদায় মোৰ মনত থকা। কিন্তু এই চিঠিবোৰ এটা সময়ত ওলাল আৰু শেষ হৈ গ'ল, মানুহে পাহৰি পেলালে। এতিয়া আমাৰ বেজবৰুৱাদেৱে এখন চিঠিৰ কথা কৈছে, কাৰ্বি আংলঙৰ চিঠি এখনৰ কথা কৈছে, যিখন চিঠি আজিৰ পৰা মই ৪৫ বছৰ আগেয়ে লিখিছিলোঁ, য'ত আমাৰ ভাষা সাহিত্যৰ এটা দুৰ্যোগ নামি আহিছিল। অসমীয়া ভাষাৰ প্ৰচলন নহ'ব, এয়া অসমীয়া চাইনবোৰ্ড নমাই দিয়া বুলি কাৰ্বি ছাত্ৰ সন্থাৰ ল'ৰাবোৰে আহি মোক এখন নটিচ দিছিলে আৰু সেই নটিচৰ প্ৰতিবাদ কৰি মই সেই চাইনবোৰ্ড নমাই দিয়া নাছিলোঁ। আৰু মই তেতিয়া এখন চিঠি লিখিছিলোঁ, সেইখন চিঠি ছপা হৈছিলে আজিৰ পৰা ৫০ বছৰ আগে নীলাচলত, সাপ্তাহিক নীলাচলত। বাৰু যি নহওক, এনেকুৱা বহু চিঠি আছে। আমাৰ হোমেন বৰগোহাঁইলৈ লিখা চিঠি আছে, লক্ষীনন্দন বৰালৈ লিখা চিঠি আছে, আমাৰ কৰবী ডেকা হাজৰিকালৈ লিখা আছে। গতিকে এনেকুৱা কিছুমান চিঠি আছে যিখিনি চিঠি, কিছু চিঠি প্ৰকাশ হোৱা নাই। গতিকে কিন্তু মই ইয়াত ছপাইছোঁ, কাৰণ ইয়াৰ প্ৰাসংগিকতা আছে বুলি ভাবেই মই ইয়াত ছপাইছোঁ। গতিকে এই হাতে সুত্ৰে মিলি বিচিত্ৰ চিন্তাৰ এক পত্ৰগুচ্ছ। গতিকে সেয়েহে মই ভাবিলোঁ যে এই চিঠিখিনি যদি মই জীয়াই থাকোঁতেই যদি ছপা কৰি থৈ নাযাওঁ, দলনিত পোনা এৰাৰ দৰে যদি এৰি থৈ যাওঁ, তে ই কেতিয়াও আৰু কিতাপ আকাৰে প্ৰকাশ হৈ নুঠিব। বা মই লিখা আজি অতদিনৰ যিখিনি মোৰ সাধনা, সেই সাধনাখিনি আৰু মই থৈ যাব নোৱাৰিম। কাৰণ শব্দৰ সাধনাটো আটাইতকৈ ডাঙৰ সাধনা। যেনেকৈ আমাৰ এটা সাধনাৰ কথা আমাৰ কৈছেই যে শব্দ আপোনালোকে লিখক, নিজৰ মাতৃভাষাৰ বিষয়ে যিকোনো হ'লেও ৩টা শব্দ হ'লেও লিখক, এটা শব্দ হ'লেও লিখক। কাৰণ আমাৰ এই আমাৰ বৰ্ণ যিটো বৰ্ণ, শব্দ, বাক্য, আমাৰ এইবিলাক ইমান কালিকা লগা এটা আমাৰ অসমীয়া ভাষা সাহিত্য। এই ভাষা সাহিত্যটোক আমি যদি আগুৱাই নিব নোৱাৰোঁ, আমি যদি এই চৰ্চাটো লাহে লাহে পাহৰি যাবলৈ গৈছোঁ। এতিয়া কৈছে চিঠিবোৰ হেৰাই গ'ল, ক'ত হেৰাল, কিয় হেৰাল? গতিকে এনেকুৱা যান্ত্ৰিক যুগলৈ আমি গৈ আছোঁ, য'ত মানুহবোৰ এতিয়া আমি সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিভংগী হৈ গৈছে, কংক্ৰিট হৈ গৈছোঁ। গতিকে এতিয়া অট্টালিকাৰ ভিতৰত অট্টালিকা হৈ গৈ আছে, অট্টালিকাহে আছে কিন্তু তাত মানুহ নাই। এতিয়া সেই মানুহৰ তাত কুকুৰ আছে, বিলাসী কুকুৰবিলাকহে তাত আছে। খুব কম সংখ্যক অট্টালিকাৰ মাজতহে মানুহ আছে। এইটো অপ্ৰিয় সত্য, কিন্তু সত্য। গতিকে মই এই কথাবিলাককে এই চিঠিবিলাকৰ মাজেৰে কৈছোঁ। পত্ৰ এবিধ সাহিত্যই, কিন্তু মোৰ এই চিঠিখিনি সাহিত্যৰ প্ৰমূল্য কিমান আছে মই নাজানো, সেইটো মোৰ লক্ষ্যও নহয়। কিন্তু মই যিখিনি কাম কৰিলোঁ সেইখিনি মোৰ নিজৰ সন্তানৰ দৰে অতি মৰমৰ। গতিকে ইয়াক মই কেতিয়াও অৱহেলা
নকৰোঁ বুলিয়ে কাৰো হাতত এলায়েঞ্চি নকৰাকৈ মই পত্ৰাকাৰে ইয়াক ছপালোঁ আৰু ছপাই আপোনালোকৰ মাজলৈ উলিয়াই দিলোঁ আৰু আপোনালোকে কিতাপখন পঢ়ি কি পায় সেইটো আপোনালোকৰ কথা কিন্তু মোৰ কাৰণে এইটো এটা ডাঙৰ স্মৰণীয় কথা আৰু যিসকল সুন্দৰ সুগন্ধি হস্তাক্ষৰেৰে মোলৈ স্বনামধন্য লেখকসকলে যিখিনি চিঠি লিখিলে সেই চিঠিখিনিয়ে মোক মোৰ অৱৰ্তমানটো মই হেৰাই যোৱাৰ পিছতো মোক সদায় তেওঁলোকে লগ দি থাকিব বুলি ভাবি এই চিঠিখিনি প্ৰকাশ কৰিলোঁ আৰু এইটোৱে মোৰ আটাইতকৈ অমৃতোপম প্ৰাপ্তি বুলি মই ভাবোঁ আৰু মই বেছি নকওঁ ইয়াকে কৈ মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ।